মই গম পাওঁ তথাপিতো খাই দিলে আজি বিয়াৰ এটা খাইছিলোঁ হয় গৰম পৰিছিলে কাৰণে বিয়াৰ এটা খালোঁ বৰষুণে দি আছে এতিয়া বৰষুণ দি আছে আজি বৰ গৰম পৰিছিল সেইকাৰণে বাহিৰতে বিয়াৰ এটা খাই আহিছিলোঁ আৰু ঘৰত ল'ৰা আৰু মাইকীৰ আগত খাবলৈ লাজ লাগে সেইকাৰণে বাহিৰতে বিয়াৰ এটা খাইছিলোঁ এই ভাষ্য স্বীকাৰ কৰি সুৰাপায়ী চালকজনে সুৰাপায়ী চালকসকলৰ বাবে বৰ্তমান সময়ত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে কাৰণ যোৰহাট পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদে যোৰহাট ৰাজপথত বাহন চলাওঁতে 10 বাৰ ভাবিবলৈ বাধ্য কৰাইছে সুৰাপায়ী চালকক হয় এবাৰ যোৰহাট ৰাজপথত বাহন চলাওঁতে 10 বাৰ ভাবিবলৈ বাধ্য হ'ব সুৰাপায়ী চালক নহ'লে যিকোনো মুহূৰ্ততে ভৰিবলগীয়া হ'ব পাৰে বৃহৎ অংকৰ জৰিমনাৰ প্ৰতিকূল বতৰকো নেওচি সুৰাপায়ী চালকৰ বাবে হৈ থকা দুৰ্ঘটনা ৰোধিবৰ বাবে অৰ্থাৎ সুৰাপায়ী চালকক ৰোধিবৰ বাবে আৰু গাড়ীৰ পৰা হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত এক সজাগতা আনিবলৈ দুপৰ নিশালৈকে নাকা চেকিং কৰাত ব্যস্ত হৈ থকা দেখা গ'ল যোৰহাট পৰিবহণ বিষয়াৰ দলটোক পশ্চিম যোৰহাটৰ কটকীপুখুৰী বাইপাছত কেইবাজনো সুৰাপায়ী চালকৰ তাণ্ডৱ দেখা পোৱা গৈছিল নিশাৰ ভাগত পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদৰ নেতৃত্বত চলা এই অভিযানত কেইবা হাজাৰ টকাৰ জৰিমনা সুৰাপায়ী চালকৰ পৰা সংগ্ৰহ কৰে বিষয়াগৰাকীয়ে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট লাইভ অসম আমি বিভিন্ন অফেন্সৰ কাৰণে আমি অভিযান চলাই আছোঁ বিশেষকৈ এই গধূলি সময়ত আমি দেখিব পাইছোঁ যে যিসকল সুৰাপায়ী চালক তেওঁলোকে চলাচল কৰা দেখা যায় সেইকাৰণে আমি একদম এটা মেচিভ মানে ড্ৰাইভ দি আছোঁ এইকেইদিন সদায় দি আছোঁ পাইছোঁ আমি তেনেকৈ সকলোকে চেক কৰিছোঁ আৰু ভালকৈ চেক কৰিছোঁ মানে তাৰ বাহিৰেও আমি যি ৰং ছাইড দি ড্ৰাইভিং কৰে তেওঁলোকক আমি ধৰিছোঁ আৰু সেইটো কাৰণে বহুত এক্সিডেণ্ট হোৱা দেখা গৈছে সুৰাপায়ী চালক ৰং ছাইড ড্ৰাইভিং আপুনি দেখিছে যে যিটো ছাইডে যাব লাগে অকণমান তেওঁলোকে কষ্ট নকৰে ঘূৰি নাযায় তেওঁলোকে কি কৰে এটা ডিভাইডাৰ পাৰ হৈ তেওঁলোকে যাবলৈ চেষ্টা কৰে ৰং ছাইডে এইটো বহুত ডাঙৰ মানে এক্সিডেণ্ট হৈ আছে হেড অন কলিশ্যন হৈ আছে তাৰপিছত ড্ৰাংকেন ড্ৰাইভাৰ হৈ আছে স্পীডত হৈ আছে আৰু তেনেকুৱা ধৰণৰ বহুত ধৰণৰ যিবিলাক বৰষুণৰ বতৰ নেওচি নহয় আমি সদায় কৰি আছোঁ বৰষুণ বেছি বৰষুণ দিয়া নাই বাৰু এতিয়া কিন্তু তথাপি আমি ডিউটি আমি কৰিমেই তাৰমানে যিকোনো উপায় আমি কৰিমেই আৰু বৰষুণ এৰিলে বা আমি ছাতি লৈ হ'লেও আমি কৰোঁ গাড়ী যদি তথাপিতো খাই দিলে আজি বিয়াৰ এটা খাইছিলোঁ হয় গৰম পৰিছিলে কাৰণে বিয়াৰ এটা খালোঁ বৰষুণে দি আছে এতিয়া বৰষুণ দি আছে কি কৰিব এতিয়া মাইকী ল'ৰা ছোৱালী ঘৰত আছে কাৰণে লাজ সন্মান থকাৰ কাৰণে মই ল'ৰাটো তেনেকুৱা কৰিব নিবিচাৰ কাৰণে মই এতিয়া বাহিৰতে খাইছোঁ হয় মোৰ এইটো দুখ আমি ধাৰাবাহিকভাৱে যিবোৰ গাড়ীয়ে বিশেষকৈ সুৰাপান কৰি সন্ধিয়া ভাগত যান বাহন চলায় সেইসকলৰ ওপৰত আমি অভিযান চলাই আছোঁ আৰু তাৰোপৰি ছিট বেল্ট হেলমেট ৰং ডাইৰেকশ্যনত যিবোৰ গাড়ীয়ে ভুল পথেদি আহি পেলাই সংঘটিত কৰাৰ সম্ভাৱনা থাকে সেইবোৰৰ ওপৰতো আমি অভিযান চলাই আছোঁ আৰু যথেষ্ট কেছ আমি বুক কৰিছোঁ ইতিমধ্যে আৰু আমি সমূহ যোৰহাটবাসীৰ লগতে অসমৰ সমূহ ৰাইজক আমি এতিয়াই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে গাড়ী চলাওঁতে গাড়ীৰ যিখিনি নিয়ম সেইখিনি যাতে পালন কৰে লগতে সুৰাপান কৰি যদি কোনো ব্যক্তিয়ে কোনো ড্ৰাইভাৰে গাড়ী নচলায় তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ সমূহ গাড়ী চালকসকল ৰিপৰ্টাৰ লাইভ অসম